তানিয়া 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 কি হল? তেতিয়াৰ পৰা যে মাতি আছো শুনা নাই নেকি? তেতিয়াৰ পৰা যে মই ফোনত কথা পাতি আছো দেখা নাই নেকি? ফোনটো মোতকে ইম্পৰ্টেণ্ট নেকি তোমাৰ? অ' আচ্ছা আচ্ছা। কি হ'ল আকৌ আহিলা দেখোন? নাই মানে মোবাইলটো হ'ব হ'ব বেছি বাহানা কৰিব নালাগে। মই চাহ আনি আছো। হেল্ল' দীপজ্যোতি আপোনাৰ হাজবেণ্ড হয়নে? কোনে ক'লে? মই থানাৰ পৰা অচি ডেকাই ক'লোঁ। হয় কওকচোন। এইমাত্ৰ এক্সিডেণ্টত মানুহ এজন ঢুকালে। তেওঁৰ মোবাইলটোৰ পৰা গম পালোঁ আপোনাৰ হাজবেণ্ড হয়। কি? কিন্তু আমাৰ এখেতটো ইয়াতে আছে। আপুনি সোনকালে থানালৈ আহক। তেতিয়া তোমাক কোৱাই নহ'ল, ওলাই গৈছিলোঁ যে মোবাইলটো হেৰাই থাকিলে নহয়। এই তুমি কান্দিছা কিয়? আৰে মোবাইলটো হেৰাওঁতে কান্দিব লাগে নেকি? ঐ ঐ কি হৈছে তোমাৰ? তানিয়া কি হৈছে? এইমাত্ৰ পুলিচ এজনে ফোন কৰিছিলে। তেওঁলোকে হেনো তোমাৰ ডেড বডি পাইছে। মোৰ যে মোবাইলটো হেৰাইছিলে সেইজন হ'ব চাগে যোনে পাইছে। তেওঁ ডেড বডি পাইছে কিজানি। আৰু তুমি ভাবিছা সেইজন মই? হা? মইহে জানো। মোৰ কেনেকুৱা লাগিছে। সেইকাৰণে কওঁ মানুহজন জীয়াই থাকোঁতে মূল্য দিব লাগে, গুৰুত্ব দিব লাগে। তুমিতো মোক গুৰুত্বই নিদিয়া, মোৰ প্ৰয়োজনেই অনুভৱ নকৰা, মোকতো মৰমেই নকৰা। তাৰ মানে কি ক'ব বিচাৰিছা তুমি? মই তোমাক ভাল নাপাওঁ? শুনা, হেৰাই যোৱা সময় আৰু হেৰাই যোৱা মানুহ কেতিয়াও ঘূৰি নাহে। তেতিয়া তোমাক কোৱাই নহ'ল, ওলাই গৈছিলোঁ যে মোবাইলটো হেৰাই দিছিলে নহয়, তেওঁ মোক গুৰুত্ব দিব লাগে। আমিবোৰ তেনেকুৱাই, যেতিয়া মানুহ এজন ওচৰত থাকে তেতিয়া মূল্য দিব নাজানো, আৰু যেতিয়া মানুহজন দূৰ হৈ যায় তেতিয়াহে অভাৱ অনুভৱ কৰোঁ।